নমস্কাৰ মই ওয়ান্ডাৰফুল বিনিতা আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। ড্ৰয়িং ৰুমতে বহি কাটি আছো গাজৰ আৰু ফ্ৰেঞ্চ বিন। এতিয়া সিজন গৈছে ফ্ৰেঞ্চ বিনৰ, তথাপিতো আপোনালোকে বিচাৰিলে বজাৰত পাব। আৰু কি কাৰণে কাটিছো কিয় কাটিছো আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো একেবাৰে শেষলৈকে চাই যাওক, গম পাব। এইখিনি ধুই ললো ভালকে সাফাকে আৰু ধোৱা পাছতে মই এতিয়া কাটি লৈছো। আৰু মই ফ্ৰেঞ্চ বিনটো কিমানটো সাইজত কাটিছো এনেকৈ কাটি ল'ব। তাৰ পাছতে গাজৰখিনিও কাটি ল'ম। গাজৰো মই দীঘল কৰি কাটি লৈছো। গাজৰ আৰু ফ্ৰেঞ্চ বিনখিনি কটা হোৱা পাছতে মই এতিয়া গুছাই লৈছো কেইটামান গ্ৰীণ মটৰ বাকলি থকাটো লৈছো। আৰু এইফালে মই লৈছো কাজু আৰু কিচমিচ। তাৰ পাছতে লৈছো এয়া চাউলখিনি। মই গ্লাছ এটাৰে ধুনীয়াকৈ চাউলখিনি জুখি ললো। মই 4 গিলাছ লৈছো চাউল। আপোনালোকে জুখি সাফাকে ধুই পানীটো শুকাবলৈ দিব। আৰু এইটো গ্লাছেৰে লৈছিলো মই 4 গিলাছ চাউল। তাৰ পাছতে এয়া কাটি লোৱা ফ্ৰেঞ্চ বিনখিনি, লগতে এইখিনি হৈছে গাজৰ আৰু লগতে হেয়া হৈছে গ্ৰীণ মটৰ। এতিয়া গোটা মছলাৰ ভিতৰত লৈছো মই লং, তাৰ পৰা লৈছো এয়া জাবিত্ৰী আৰু লগত লৈছো এয়া ইলাইচি, দালচেনি, লগতে তেজপাত আৰু এইফালে লৈছো কেইটামান শুকান জলকীয়া আৰু এয়া লৈছো ষ্টাৰ এনিছ। এইখিনি হৈছে মোৰ শুকান মছলা আৰু লগত লৈছো নিমখ আৰু চেনি। গেছত এটা প্ৰেছাৰ কুকাৰ পাতিলো। প্ৰেছাৰ কুকাৰটো গৰম হোৱাৰ পাছত ইয়াত দি দিছো মই এতিয়া ৰিফাইন তেল আৰু লগতে দি দিছো 1 চামুচ ঘি। আৰু ঘিখিনিও গলি যোৱাৰ পাছতে ইয়াতে মই এতিয়া দি দিম গোটা মছলাখিনি। গোটা মছলাখিনি এটা ধুনীয়া গোন্ধ অহালৈকে ভাজি ললো। তাৰ পাছত ইয়াত দি দিছো কিচমিচ আৰু কাজু বাদামখিনি। এইখিনিও এতিয়া মই ভাজি ল'ব লাগিব। কাজুখিনি অকণমান ৰঙচুৱা হোৱালৈকে আৰু কিচমিচটো ফুলি যোৱালৈকে ভাজি ল'লেই হ'ব। এইখিনি মোৰ ভজা হৈ গৈছে। তাৰ পৰা দি দিছো ইয়াতে এতিয়া কাটি থোৱা গাজৰ, ফ্ৰেঞ্চ বিন আৰু গ্ৰীণ মটৰখিনি। এইখিনিও মই এতিয়া আটাইখিনি মিলাই পিনে ভালদৰে ভাজি ল'ব লাগিব। সবজিখিনি অকণমান শুকাই যোৱালৈকে ভাজি ল'লেই হ'ব। তাৰ পাছতে ইয়াতে দি দিলো যিখিনি চাউল ধুই মই শুকুৱাই ৰাখিছিলো। চাউলখিনিও ধুনীয়া দি পিনে মই এতিয়া আটাইখিনি ভালদৰে অকণমান সময় ভাজি ল'ব লাগিব। চাউলখিনি দি মই 10 মিনিটমান ভাজি ল'লো। চাউল ভাজাৰ পাছতে ইয়াতে মই যিটো গিলাছেৰে লৈছিলোঁ চাউল, সেই একেটা গিলাছেৰে দি দিম এতিয়া মই পানী। এটা কথা মনত ৰাখিব, আপোনালোকে যিমান গ্লাছ চাউল দিয়ে সিমান গ্লাছে পানী দিব, কিন্তু তাতকৈ বেছিও নিদিব আৰু কমো নিদিব, নহ'লে কিন্তু পোলাওখিনি খাবলৈ ইমান ভাল নহ'ব বা নহ'লে দেখিবলৈও ধুনীয়া নহ'ব। তাৰ পাছতে ইয়াৰ ওপৰত দি দিছোঁ মই এতিয়া যিখিনি ৰাখিছিলোঁ নিমখ আৰু চেনি। এতিয়া দি দিলোঁ নিমখ আৰু চেনিখিনি। তাৰ পাছত মই অকণমান লৰাই দি ভালকৈ ঢাকন লগাই এইখিনি সিজিবলৈ দি দিম। আৰু মই এটা চিটিয়ে লগাব দিম, এটাতকৈ বেছি চিটি লগাবলৈ নিদিব। চিটি মৰাৰ পাছত প্ৰেছাৰ কুকাৰটো কেতিয়াও ঢাকনখন নিজে খুলি নিদিব, নিজে খোলালৈকে ৰখি দিব। আৰু মোৰ পোলাও একদম ৰেডি হৈ গৈছে। আৰু দেখিছেনে ইমান ধুনীয়া হৈছে দেখিবলৈ, গোন্ধটো যে বিৰাট ধুনীয়া ওলাইছে। আৰু পোলাওখিনি এটা হৈছে, এনেকুৱাকৈ হ'ব লাগে, তেতিয়া খাবলৈও ভাল হয়, লগতে দেখিবলৈও। আধা কেজি ছাগলী মাংস ভালকৈ ধুই ল'লোঁ। মাংসখিনি
তাৰপৰা মাংসখিনি দিবলৈ কাৰণে শুকান মছলা লৈছোঁ, তেজপাত, শুকান জলকীয়া, লং, ইলাচি, ডালচেনি আৰু দুটামান লৈছোঁ জালুক। এইখিনি শুকান মছলা। আৰু গ্ৰেভিটো বনাম আজি মগজগুটি। এইখিনি তিয়াই থৈছোঁ মই মগজগুটি কেইটামান। লগতে লৈছোঁ কাজু আৰু বিলাহী। বিলাহীখিনি এনেকুৱাকৈ কাটি লৈছোঁ সৰু সৰুকৈ, আৰু লগত কেইটামান লৈছোঁ কাজু আৰু এইফালে মগজগুটি। তাৰপৰা আৰু এইখিনি লৈছোঁ পিঁয়াজ লৈছোঁ 4-5টামান পিঁয়াজ লৈছোঁ। এইখিনি এনেকৈ মিডিয়াম চাইজৰ সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া গেছত এখন কেৰাহী পাতিলোঁ। কেৰাহীখন গৰম হ'লত ইয়াত দি দিলোঁ মিঠাতেল আৰু লগতে দি দিম এতিয়া মই শুকান মছলাখিনি। শুকান মছলাখিনি অকণমান সময় ভাজিলোঁ আৰু ধুনীয়া এটা গোন্ধ অহাৰ পাছত ইয়াতে দি দিছোঁ মই এতিয়া পিঁয়াজখিনি। আৰু পিঁয়াজখিনি মই গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ব লাগিব। আৰু পিঁয়াজ গল্ডেন ব্ৰাউন হৈ যোৱাৰ পাছতে ইয়াত দি দিম মই এতিয়া মগজগুটিখিনি মই অকণমান সময় তিয়াই ৰাখিছিলোঁ আৰু মগজগুটিখিনি দি পিঁয়াজৰ লগত মই এতিয়া এইখিনি অকণমান সময় ভাজি ল'ম। মগজগুটি, পিঁয়াজ আৰু কাজুখিনি ভাজি হোৱাৰ পাছত ইয়াতে দি দিম এতিয়া বিলাহীখিনি। মই সদায় কওঁ বিলাহীটো সদায় লাষ্টত দিব, কিয়নো বিলাহীয়ে পানী এৰি দিব যিহেতু, সেইকাৰণে সদায় বিলাহীটো লাষ্টতে দিব লাগে। আৰু বিলাহী, পিঁয়াজ অকণমান সময় লেৰেলি যোৱাৰ পাছতে ইয়াত দি দিছোঁ মই এতিয়া মছলা দিছোঁ মই জিৰা, ধনিয়া, গৰম মছলা আৰু অকণমান দি দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ। মছলাখিনি ইয়াৰ লগত ভালকৈ মিলাই ল'ব লাগিব আৰু অকণমান সময় ভাজি লোৱাৰ পাছতে গেছ ষ্টভটো বন্ধ কৰি এইখিনি মই এতিয়া ঠাণ্ডা হ'বলৈ এৰি দিম। এইখিনি মোৰ ঠাণ্ডা হৈ গ'ল আৰু এতিয়া মই এটা মিক্সি জাৰ ল'লোঁ। মিক্সি জাৰটোতে আটাইখিনি ভৰাই লৈ এটা ধুনীয়া পেষ্ট বনাই ল'ব লাগিব। আৰু এইফালে মোৰ পেষ্টটো ৰেডি হৈ গ'ল আৰু দেখিছেনে ইমান ধুনীয়া কালাৰ হৈছে, দেখিবলৈ বিৰাট ধুনীয়া লাগিছে নহয়নে? আৰু এইখিনি মই এতিয়া চেকনি এখনে চেকি ল'ব লাগিব। তাৰ কাৰণে চেকনি এখন লৈছোঁ, লগতে লৈ লৈছোঁ এটা বাতি আৰু ওপৰতে এইখিনি পেষ্টটো ঢালি দিম। ঢালি পিনে মই এখন চামুচ লৈ লাহে লাহে লৰাই দিম আৰু তললৈ জোলখিনি পৰি যাব, ওপৰত হিতাখিনি থাকি যাব। হিতাখিনি দি দিলে মাংসটো বেছি ডাঠ হয়, খাবলৈ ইমান ভাল নালাগে। সেইকাৰণে এনেকৈ চেকনি এখন লৈ পিনে চেকি ল'ব লাগে, তেতিয়া তললৈ জোলটো পৰি যায় যে, সেই জোলটোৱে মাংসত ব্যৱহাৰ কৰিব লাগে। আৰু এইফালে মোক দেখিছেনে এনেকৈ মই এখন চেকনিত ধুনীয়াকৈ এইখিনি চেকি ল'ম। এইখিনি গ্ৰেভিখিনি ৰেডি হৈ গ'ল। মই ধুনীয়াকৈ এক বাতি চেকি ল'লোঁ আৰু এতিয়া এইখিনি চেকি মেলি হোৱাৰ পাছতে এখন কেৰাহী পাতি ল'লোঁ গেছত। কেৰাহীখন গৰম হ'লত তাতে দি দিম এতিয়া মই মিঠাতেল আৰু মিঠাতেলখিনি গৰম হোৱাৰ পাছত ইয়াতে দি দিম এতিয়া মই পিঁয়াজখিনি গল্ডেন ব্ৰাউন হৈ গৈছে। তাৰ পৰা দি দিম ইয়াতে এতিয়া আদা নহৰু পেষ্টটো দিয়াৰ পাছত মই এতিয়া আদা নহৰুখিনি কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'ম। এইখিনি ভাজা হৈ গৈছে, ওপৰত তেল বিৰিঙি আহিছে। তেল বিৰিঙি অহাৰ পাছতে ইয়াত দি দিম মই এতিয়া ছাগলী মাংসখিনি দিয়াৰ পাছতে মাংসৰ পানী এৰি দি তেল বিৰিঙি অহালৈকে মাংসখিনিও ভাজি ল'ব লাগিব। মাংসখিনিৰ পৰা তেল বিৰিঙি আহিছে। তাৰ পাছত দি দিলোঁ মই ইয়াতে হালধিখিনি দিও এইখিনি অকণমান ভাজি লৈছোঁ।
পেষ্টটো বনাওঁতে মই মছলা ব্যৱহাৰ কৰিছিলোঁ, সেইকাৰণে ইয়াত মই বেছি মছলা নিদিওঁ। তথাপিতো ছাগলী গোন্ধটো যাব লাগিব নহয়, সেইকাৰণে অকণমান দি দিছোঁ মছলা, জিৰা, ধনিয়া, গৰম মছলা আৰু লগতে ৰেড চিলি পাউডাৰ। আৰু এটা কথা, মছলা দিয়া সময়ত সদায় গেছটো কমাই ৰাখিব, নহ'লে তলত লাগি যোৱাৰ চান্স থাকে। এতিয়া মছলা আৰু মাংসখিনি মই অকণমান সময় ভাজি ল'ব লাগিব। আৰু এতিয়া দি দিম মই নিমখ আৰু লগতে দি দিম অকণমান চেনি। চেনিটো সদায় আচলতে ছাগলী মাংসত দিয়ে, তাৰ কালাৰটো আহিবৰ কাৰণে আৰু লগতে মাংসটো ভালকৈ সিজিবৰ কাৰণে। মাংস কালাৰ একদম চেঞ্জ হৈ গ'ল, ওপৰত তেল বিৰিঙি যোৱাত মই এতিয়া ইয়াতে পেষ্টটো বাকি দিছোঁ আৰু পেষ্টটো মাংসখিনিত দি দিয়াৰ লগে লগে কালাৰটো চাওকচোন ইমান ধুনীয়া হৈ গৈছে। এইখিনি মই অকণমান সময় এতিয়া ভাজি ল'ব লাগিব। নিদিয়াকৈ ঢাকন দি মই অকণমান সময় ভাজি ল'লোঁ। তাৰপাছত এতিয়া মই ইয়াতে দি দিম উতলা গৰম পানী, একদম জোখত দি দিছোঁ পানী, এবাৰতে দি দিছোঁ। তাৰপৰা এইখিনি ভালকৈ লৰাই ঢাকন লগাই পিনে সিজিবলৈ দিম আৰু মোৰ মাংস একদম ৰেডি হ'বই হৈছে। এইফালে মাংস হৈ গৈছে আৰু কালাৰটো দেখিছেনে ইমান ধুনীয়া হৈছে। তাৰ পৰা মই এতিয়া কাটি দিছোঁ ধনিয়া। আৰু এয়া চাওকচোন একদম ওপৰত তেল বিৰিঙি আহিছে আৰু মোৰ মাংস একদম ৰেডি হৈ গ'ল। তাৰ পাছতে মই এতিয়া এটা বাটিত কাঢ়ি লৈছোঁ মাংসখিনি। এয়া মই বনোৱা পোলাও আৰু লগতে হৈছে এয়া ছাগলী মাংস। মোৰ আজি খানা একদম ৰেডি হৈ গ'ল আৰু মই খাওঁ, আপোনালোকৰ পৰা বিদায় লওঁ। মোৰ ভিডিঅ'টো বাৰু আপোনালোকক কেনেকুৱা লাগিলে প্লিজ মোক কমেণ্ট কৰি জনাব আৰু এবাৰ খাই চাব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোক ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহোঁ তেতিয়াহ'লে, বাই।